নমস্কাৰ অনলাইন জ্ঞান আসাম ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ভিডিঅ'সমূহ আপলোড দি আছোঁ। যদি আপোনালোকে ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিব। আজিৰ খণ্ডটিত আমি অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা মোষ্ট কমন মোষ্ট ইম্পৰ্টেণ্ট 50টা জিকে তথা জেনেৰেল নলেজ আৰু ইয়াৰ প্ৰশ্নোত্তৰসমূহৰ সৈতে আলোচনা কৰিম। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটো হৈছে হৰিবৰ বিপ্ৰ ৱাজ দ্য কোৰ্ট পয়েট অফ হুইচ অফ দ্য ফলোয়িং কমতা কিং। হৰিবৰ বিপ্ৰ নামৰ যিজন কবি আছিল তেওঁ তলৰ কোনজন কমতা ৰজাৰ ৰাজসভাৰ কবি আছিল? অপশ্যন আছে 4টা আৰু ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে দুৰ্লভ নাৰায়ণ। হৰিবৰ বিপ্ৰ দুৰ্লভ নাৰায়ণ কমতা ৰজা দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ মুখ্য কবি আছিল। দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়িছোঁ। লৱকুশৰ যুদ্ধ এণ্ড বব্ৰুবাহনৰ যুদ্ধ ৱাজ অথৰ্ড বাই হুইচ অফ দ্য ফলোয়িং পয়েট ডিউৰিং অফ কমতা কিংডম। কমতা ৰজাৰ ৰাজত্বৰ শাসন কালত লৱকুশৰ যুদ্ধ আৰু বব্ৰুবাহনৰ যুদ্ধ নামৰ যি দুখন গ্ৰন্থ আছিল সেই দুখন গ্ৰন্থৰ ৰচয়িতা কোন আছিল? ইয়াৰ 4টা অপশ্যন আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে হৰিবৰ বিপ্ৰ। অৰ্থাৎ কমতা ৰজাৰ শাসন কালত হৰিবৰ বিপ্ৰই লৱকুশৰ যুদ্ধ আৰু বব্ৰুবাহনৰ যুদ্ধ নামৰ দুখন গ্ৰন্থ লিখি উলিয়াইছিল। 3 নম্বৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াত সুধিছে ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ। তলৰ কোনটো চনৰ সময়ছোৱাত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰিত কৰা হৈছিল? অপশ্যন আছে 4টা আৰু ভিতৰত শুদ্ধ অপশ্যনটো হৈছে 1973 1973 চনত। মনত থৈ দিব চনটো। 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল, শ্বিফ্ট কৰা হৈছিল। অসমীয়া সাহিত্য সংস্কৃতিৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে এইটো দ্য আছাম সাহিত্য সভা অসম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়েৰ। অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন আছে 4টা আৰু ভিতৰত শুদ্ধ অপশ্যনটো হৈছে 1917 1917 চনত প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। আৰু সেই প্ৰতিষ্ঠাপক সভাপতিজনৰ নাম কি আছিল বাৰু? নিশ্চয় মনত যদি পৰিছে আপোনালোকৰ পদ্মনাথ গোহাঁইবৰুৱা আছিল। আৰু প্ৰথম অধিৱেশন বহিছিল 1917 চনতে। ক'ত বহিছিল? শিৱসাগৰত। ইয়াৰ লগত ৰিলেটেড যিসমূহ তথ্য আছে আপোনালোকে মনোযোগ দি লিখি যাব বা নোট ডাউন কৰি যাব পাৰে। আগতে উল্লেখ কৰা প্ৰশ্নটোকে ইয়াত সোধা হৈছে দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট। অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? নিশ্চয় মনত আছে আপোনালোকৰ শিৱসাগৰত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন। 6 নম্বৰ প্ৰশ্নটো সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম সুধিছে। আমি নিশ্চয় জানো অসম সাহিত্য সভাৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট আছিল সভাপতি আছিল পদ্মনাথ গোহাঁইবৰুৱা। পদ্মনাথ গোহাঁইবৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। আৰু পদ্মনাথ গোহাঁইবৰুৱাৰ এখন বিখ্যাত উপন্যাসৰ নাম কি আছে বাৰু? ভানুমতী। প্ৰথম উপন্যাস। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এজ পাৰ 2020-2021 বাজেট অফ আছাম দ্য কণ্ট্ৰিবিউশ্যন অফ এগ্ৰিকালচাৰেল এক্টিভিটি টু দ্য GDP অফ আছাম ইজ। প্ৰশ্নটোত কোৱা হৈছে 2020 আৰু 21 চনৰ অসম বাজেটৰ মতে এগ্ৰিকালচাৰ তথা খেতিৰ পৰা অসমৰ GDP-লৈ কিমান শতাংশ অনুদান আহে বা বৰঙণি আহে? এগ্ৰিকালচাৰ এক্টিভিটিৰ পৰা অসমৰ GDP-লৈ কিমান শতাংশ কণ্ট্ৰিবিউশ্যন আহে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 17%। 17% কণ্ট্ৰিবিউশ্যন অসমৰ GDP-লৈ এগ্ৰিকালচাৰেলৰ পৰা আহে। এইটো মনত থৈ দিব। কুৱেশ্যন নম্বৰ 8 টোটেল নাম্বাৰ অফ ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে? সৰ্বমুঠ দলঙৰ সংখ্যা সুধিছে। আমি নিশ্চয় জানো সৰ্বমুঠ 6খন দলং আছে। টোটেল নাম্বাৰ 6 6খন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত আছে। কুৱেশ্যন নম্বৰ 9 দ্য নৰনাৰায়ণ সেতু কানেক্টছ দ্য পঞ্চৰত্ন টাউন উইথ হুইচ চিটি। নৰনাৰায়ণ সেতু বা নৰনাৰায়ণ দলংখনে পঞ্চৰত্ন টাউনক বা পঞ্চৰত্ন চহৰখনক কোনখন চহৰৰ সৈতে সংলগ্ন কৰিছে? 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে যোগীঘোপা। নৰনাৰায়ণ সেতুখন এইফালে পঞ্চৰত্ন আৰু এইফালে যোগীঘোপা আছে। এই দুখন চহৰক কানেক্ট কৰিছে নৰনাৰায়ণ সেতুৱে। পঞ্চৰত্ন আৰু যোগীঘোপা ঠাই দুখনৰ নাম মনত থ'ব আৰু কানেক্ট কৰা দলংখনৰ নাম মনত থৈ দিব। কুৱেশ্যন নম্বৰ 10 হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল? স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ আছিল গোপীনাথ বৰদলৈ। এইটো প্ৰায় কম্পিটিটিভ এক্সামত আহি থকা দেখা যায়। গতিকে আপোনালোকে এই প্ৰশ্নৰ উত্তৰ ভালদৰে মনত ৰাখি থৈ দিব। ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম আছিল গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈক এটা নামেৰে জনা যায়। কি নাম জনা যায় বাৰু? গোপীনাথ বৰদলৈক
কি নামেৰে জনা যায় লোকপ্ৰিয় নামে জনা যায় কুৱেশ্যন নম্বৰ 11ত সুধিছে শ্ৰীমন্ত শংকৰদেৱা ৱাজ বৰ্ন ইন দ্য ইয়েৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত জন্ম হৈছিল ইয়াৰ চি অপশ্যনটো শুদ্ধ 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ক'ত হৈছিল বাৰু নগাঁৱৰ ওচৰৰ কি বাৰু বৰদোৱাৰ ওচৰৰ আলিপুখুৰীত কুৱেশ্যন নম্বৰ 12ত সোধা হৈছে দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজড ইন দ্য ইয়েৰ প্ৰথম অসমীয়া বোলছবিখনৰ নাম হৈছে জয়মতী আৰু সেই জয়মতী বোলছবিখন কিমান চনত ৰিলিজ কৰা হৈছিল প্ৰকাশ কৰা হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 1935 চনত 1935ত প্ৰথম অসমীয়া বোলছবি জয়মতীৰ প্ৰকাশ হৈছিল আৰু প্ৰথম অসমীয়া বোলছবিখন কোনে পৰিচালনা কৰিছিল বাৰু প্ৰথম পৰিচালক কোন আছিল নিশ্চয় জানো আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জয়মতীৰ পিছত প্ৰথম হৈছে জয়মতী দ্বিতীয়খন অসমীয়া বোলছবিৰ নাম কি বাৰু দ্বিতীয়খন অসমীয়া বোলছবিৰ নাম হৈছে ইন্দ্ৰমালতী তো মনত থৈ দিব কেতিয়াবা জয়মতীৰ নাম আহিব পাৰে কেতিয়াবা ছেকেণ্ড বা দ্বিতীয় অসমীয়া বোলছবিখনৰ নামো দি দিব পাৰে প্ৰথম জয়মতী আৰু দ্বিতীয় হৈছে ইন্দ্ৰমালতী 13 নম্বৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৱাজ ফৰ্মড ইন হুইচ অফ দ্য ফলোয়িং ইয়েৰ কাৰ্বি আংলং স্বায়ত্ত পৰিষদ কোন চনত গঠন কৰা হৈছিল এইটো প্ৰশ্ন যদি উত্তৰ চাওঁ যদি 1995 থাকে তেতিয়াহ'লে 1995ত আপোনালোকে টিক কৰিব কিন্তু যদি আমি অলপ তথ্য খুচৰি চাওঁ তেতিয়া দেখিবলৈ পাওঁ যে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল ৱাজ set up on 17 November 1951 অৰ্থাৎ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল বুলি যদি অকল আমি চাওঁ তেতিয়াহ'লে 1951 চনৰ 17 নৱেম্বৰ তাৰিখে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল গঠন কৰা হৈছিল এণ্ড লেটাৰ টাৰ্ম এজ কাৰ্বি আংলং অট'নমাছ কাউন্সিল অন 23 জুন 1952 আৰু তাৰ পাছত কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ হিচাপে 23 জুন 1952 চনতহে ঘোষণা কৰা হৈছিল North Karsar Hill District Council was set up on 29th April 1952 and was later renamed as North Karsar Hills Autonomous Council on 13th September 1995. প্ৰশ্নটো যদি অলপ খেলিমেলি ধৰণে যদি দিয়ে পাক লগাই যদি দিয়ে যদিহে আপোনালোকে 1952 থাকে তেতিয়াহ'লে 1952ৱে একদম কাৰেক্ট হ'ব যেহেতু ইয়াত লিখা আছে টাৰ্ম এজ কাৰ্বি আংলং অট'নমাছ কাউন্সিল 23 জুন 1952 যদি নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিল থাকে তেতিয়াহ'লে 13 ছেপ্টেম্বৰ 1995 চন হ'ব এই দুটা আপোনালোকে ডিফাৰেন্সটো মনত থ'ব আৰু অকল যদি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল থাকে তেতিয়াহ'লে 17 নৱেম্বৰ 1951 চনত গঠন কৰা হ'ব এই তিনিটা চন আপোনালোকে নোট ডাউন কৰি ল'ব আপোনালোকৰ সুবিধাৰ্থে মই এইটো শ্বেয়াৰ কৰি দিছোঁ ইয়াত 14 নম্বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ভোগেশ্বৰ বৰুৱা উইন্স এ মেডেল ইন দ্য এছিয়ান গেমছ অৰ্থাৎ ভোগেশ্বৰ বৰুৱাই কিমান চনৰ এছিয়ান গেমছত এটা মেডেল পাবলৈ সক্ষম হৈছিল 1966 চনৰ যি এছিয়ান গেমছ হৈছিল তাত ভোগেশ্বৰ বৰুৱাই এটা মেডেল পাবলৈ সক্ষম হৈছিল আৰু ভোগেশ্বৰ বৰুৱাই হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া আৰু তেওঁৰ জন্মদিনটোত আমি কি দিৱস হিচাপে পালন কৰোঁ অভিৰুচি ক্ৰীড়া দিৱস আৰু কেতিয়া পালন কৰোঁ অভিৰুচি ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস আমি পালন কৰোঁ Question 15 Who was the last king of Ahom kingdom in Assam অসমৰ 600 বছৰ ৰাজত্ব কৰা এটা জাতি আছিল আহোম জাতি আৰু সেই আহোমৰ প্ৰথম ৰজাজনৰ নাম আছিল চাওলুং চুকাফা 1228 চনত পাটকাই পৰ্বত পাৰ হৈ অসমত সোমাইছিল আৰু প্ৰায় 600 বছৰ ৰাজত্ব কৰাৰ পিছত গৃহকণ্ডলৰ পৰিণতি স্বৰূপে আহোম ৰাজত্বত থান বান হৈ গৈছিল ভাঙি গৈছিল আৰু তাৰে একেবাৰে শেষৰজন ৰজাৰ নাম সুধিছে লাষ্ট কিং অফ আহোম কিংডম ইজ পুৰন্দৰ সিংহ স্বৰ্গদেউ পুৰন্দৰ সিংহই আছিল আহোম ৰাজত্বৰ একেবাৰে শেষৰজন ৰজা Question 16ত সুধিছে The Treaty of Yandabu was signed in the year ইয়াণ্ডাবু সন্ধি বিখ্যাত সন্ধি কেতিয়া সন্ধি কৰা হৈছিল ইয়াণ্ডাবু সন্ধি কেতিয়া কৰা হৈছিল হেতু প্ৰশ্নটো সুধিছে 1826 চনত বিখ্যাত ইয়াণ্ডাবু সন্ধি কৰা হৈছিল কাৰ মাজত কৰা হৈছিল আৰু ইংৰাজ আৰু বাৰ্মাৰ মাজত ইয়াণ্ডাবু সন্ধি কৰা হৈছিল আৰু তাৰে পৰিণতি স্বৰূপে অসমখন বাৰ্মাৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ গৈছিল গতিকে ইয়াৰ লগত ৰিলেটেড আপোনালোকে কেতবোৰ প্ৰশ্ন চাই যাব Question 17 এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন Which one is the first Assamese novel
তলত 4খন উপন্যাসৰ নাম দিয়া হৈছে তাৰে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম সুধিছে আমি জানো ফাৰ্ষ্ট আছামিজ নভেল ইজ ভানুমতি ভানুমতি হৈছে প্ৰথম অসমীয়া উপন্যাস আৰু লিখিছিল কোনে বাৰু পদ্মনাথ গোহাঁই বৰুৱাই যদি অকল ফাৰ্ষ্ট আছামিজ নভেল বুলি আহে তেতিয়া ভানুমতি হ'ব যদি প্ৰথম অসমীয়া সামাজিক নাটক বুলি আহে তেতিয়াহ'লে ৰাম নৱমী হ'ব আৰু লিখিছিলে কোনে গুণাভিৰাম বৰুৱাই এইটো ডিফাৰেন্সটো আপোনালোকে মনত ৰাখি থৈ দিব কুৱেশ্যন 18ত সুধিছে দ্য ষ্টেট এন্থেম অ মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য মেগাজিন নেমড আমাৰ যিটো জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ তলৰ কোনখন মেগাজিনত বা আলোচনীত প্ৰকাশ পাইছিল 4টা অপচন দিয়া আছে আৰু শুদ্ধ অপচনটো হৈছে বাঁহী আলোচনীত বাঁহী আলোচনীত অ মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ পাইছিল আৰু বাঁহী আলোচনীৰ প্ৰথম প্ৰাণ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিলে বাৰু সাহিত্যৰথী বা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আছিলে বাঁহী আলোচনীৰ প্ৰাণ প্ৰতিষ্ঠাপক সম্পাদক এই প্ৰশ্নটোৰ লগত সংগতি থকা আৰু এটা প্ৰশ্ন আহিব পাৰে ডাটা এটা দি দিছোঁ আপোনালোকক যে অ মোৰ আপোনাৰ দেশ যিটো আমাৰ জাতীয় সংগীত বাঁহী আলোচনীত প্ৰকাশ পাইছিলে বাঁহী আলোচনীৰ প্ৰথম সম্পাদক আছিলে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত প্ৰকাশৰ চনটো আহিব পাৰে অ মোৰ আপোনাৰ দেশ বাঁহীত প্ৰকাশ পোৱা চনটো সেইটো আছিলে 1927 চন 1927 চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত এই বাঁহী আলোচনীত অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো প্ৰকাশ পাইছিলে আৰু ইয়াৰ প্ৰায়ে ৰাইটাৰজনৰ নাম জানে লিখিছিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কিন্তু ইয়াত সুৰ দিছিলে কোনে বাৰু সেইটো প্ৰশ্ন আহিব পাৰে সুৰ দিছিলে আপোনালোকে মনত ৰাখি থ'ব কমলা প্ৰসাদ আগৰৱালাই অ মোৰ আপোনাৰ দেশৰ যিটো সুৰ এটিউন কৰিছিলে তেওঁ কিন্তু আপোনালোকে মনত ৰাখি থ'ব কুৱেশ্যন নম্বৰ 19 গুৰুত্বপূৰ্ণ প্ৰশ্ন দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় এই প্ৰশ্নটোতে এটা প্ৰশ্নই সোমাই আছে প্ৰথম অসমীয়া মেগাজিনখনৰ নাম আহিব পাৰে সেইটো হৈছে অৰুণোদয় ৱাজ পাব্লিছড ইন দ্য ইয়েৰ কোন চনত প্ৰকাশ হৈছিল বাৰু প্ৰথম অসমীয়া মেগাজিন বা আলোচনী অৰুণোদয়খন 1846 চনত 1846 চনত আৰু ইয়াৰ প্ৰথম সম্পাদকজন কোন আছিল বাৰু ডক্টৰ নাথান ব্ৰাউন মনত ৰাখি থ'ব Question number 20. The first Assamese to compile a dictionary named Hemcooks. অসমীয়া প্ৰথম অভিধানখন কোনে লিখিছিল আৰু হেতুত এটা প্ৰশ্ন আছে যে প্ৰথম অসমীয়া ডিকচনেৰী বা অভিধানখনৰ নাম কি হেতু হৈছে হেমকুক আৰু লিখিছিলে কোনে নিশ্চয় আপোনালোকে জানে হেমচন্দ্ৰ বৰুৱাই হেমকুক লিখিছিল আৰু হেমকুকখন হৈছে ফাৰ্ষ্ট আছামিজ ডিকচনেৰী বা প্ৰথম অসমীয়া অভিধান Question number 21. Who is the first Assamese to receive জ্ঞানপীঠ এৱাৰ্ড তলৰ 4টা অপচন দিয়া আছে তাৰ ভিতৰত তলৰ কোনজন ব্যক্তিয়ে প্ৰথম অসমীয়া ব্যক্তি হিচাপে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিল শুদ্ধ অপচনটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বিশিষ্ট ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথম অসমীয়া যিজনে প্ৰথম জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিল আৰু তেওঁ কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিল সেই উপন্যাসখনৰ নাম আহিব পাৰে হেতু হৈছে মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে তেওঁ জ্ঞানপীঠ এৱাৰ্ড পাবলৈ সক্ষম হৈছিল Question number 22 Total number of district in Assam অসমৰ সৰ্বমুঠ জিলা কেইখন সুধিছে অসমৰ সৰ্বমুঠ জিলা বৰ্তমান হৈছে 35খন মনত থৈ দিব 35খন জিলা ইয়াৰ লগত সংগতি ৰখা বহুতো প্ৰশ্ন হ'ব পাৰে তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে আহিব পাৰে যে 2022 চনত নতুনকৈ গঠন কৰা জিলাখনৰ নাম আহিব পাৰে 2022 চনত নতুনকৈ গঠন কৰা জিলাখনৰ নাম হৈছে তামুলপুৰ জিলা আৰু এই তামুলপুৰ জিলাখন কোনখন জিলাৰ পৰা কাৰ্ভ আউট কৰি বনোৱা হৈছিল তামুলপুৰ জিলাখনক বাক্সা জিলাৰ পৰা কাৰ্ভ আউট কৰি পিনে গঠন কৰা হৈছিল আৰু তামুলপুৰ জিলাখনে হৈছে অসমৰ 35তম জিলা তথা একেবাৰে নতুনকৈ গঠন কৰা জিলাখনৰ নামেই হৈছে তামুলপুৰ জিলা মনত থৈ দিব 35তম জিলাখনৰ নাম হৈছে তামুলপুৰ জিলা Question number 23 Huensang visited Assam during the reign of Huensang চীনা প্ৰব্ৰজক Huensang অসম ভ্ৰমণ কৰিছিল সেই সময়ৰ প্ৰাচীন কামৰূপ ভ্ৰমণ কৰিছিল কাৰ শাসনকালত ভ্ৰমণ কৰিছিল সেই সময়ত শাসন চলি আছিল বৰ্মন বংশৰ আৰু বৰ্মন বংশৰ কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনৰ সময়ত চীনা প্ৰব্ৰজক Huensang অসম ভ্ৰমণ কৰিছিল
অসমৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াত সুধিছে যে ইন হুইচ ইয়েৰ চুকাফা এষ্টাব্লিছ আহোম কিংডম ইন চৰাইদেউ কিমান চনত চাওলুং চুকাফাই আহোম ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 1253 চনত 1253 চনত চাওলুং চুকাফাই ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল আৰু প্ৰথম ৰাজধানী আছিলে চৰাইদেউ আৰু একেবাৰে শেষৰ ৰাজধানীখনৰ নাম কি আছিল বাৰু শেষৰ ৰাজধানীখনৰ নাম আছিল যোৰহাট Question number 25. The War of Saraighat was fought between Ahom and Mughal in the year. বিখ্যাত শৰাইঘাটৰ যি যুদ্ধ হৈছিল সেই যুদ্ধখন আহোম আৰু মোগলৰ মাজত হৈছিল বুলি আমি জানো কিমান চনত হৈছিল সেইটো সুধিছে বিখ্যাত শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 চনত 1671 চনত 1671 চনত আৰু সেই সময়ত আহোম সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগল সেনাপতি কোন আছিল বাৰু মোগল সেনাপতি আছিল ৰাম সিংহ 26 মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আসাম মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কিমান চনত কৰিছিল আমি নিশ্চয় জানো 1921 চনত 1921 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিবলৈ আহিছিল Question number 27 The first book to win সাহিত্য একাডেমী award is চাৰিটা অপচন আছে প্ৰশ্নটো সুধিছে যে প্ৰথম সাহিত্য একাডেমী পোৱা গ্ৰন্থখনৰ নাম কি প্ৰথম সাহিত্য একাডেমী পোৱা অসমীয়া গ্ৰন্থখনৰ নাম হৈছে বনফুল লিখিছিল কোনে বাৰু লিখিছিল যতীন্দ্ৰনাথ দুৱৰাই মনত থৈ দিব প্ৰথম সাহিত্য একাডেমী পোৱা গ্ৰন্থখনৰ নাম হৈছে বনফুল আৰু প্ৰথম লিখিছিল কোনে যতীন্দ্ৰনাথ দুৱৰাই প্ৰথম লিখিছিল নহয় সৰি যতীন্দ্ৰনাথ দুৱৰাই বনফুল লিখিছিল বনফুল কাব্যপুথিখন লিখিছিল Question number 28 Who is the first barrister of Assam অসমৰ প্ৰথমজন বেৰিষ্টাৰ কোন আছিল চাৰিটা অপচন আছে ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হৈছে আনন্দৰাম বৰুৱা আছিল অসমৰ প্ৰথমজন বেৰিষ্টাৰ তেওঁৰ লগত সংগতি থকা আৰু কেইটামান যদি প্ৰশ্ন আমি বিচাৰ কৰিবলৈ যাওঁ আনন্দ বৰুৱা আছিল প্ৰথমজন বেৰিষ্টাৰ বা প্ৰথমজন উকিল তাৰ লগতে তেওঁ আছিল প্ৰথম ICS পাছ কৰা অসমীয়া সেই সময়ৰ ইণ্ডিয়ান সিভিল সাৰ্ভিস এতিয়া বৰ্তমান যি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস বুলি কোৱা হয় ভাৰতীয় প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া আছিল আৰু তাৰ লগতে তেওঁ প্ৰথমজন গ্ৰেজুৱেট আছিল ফাৰ্ষ্ট গ্ৰেজুৱেট প্ৰথমজন স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া আছিল আনন্দৰাম বৰুৱা গতিকে ইয়াৰ তিনিটা প্ৰশ্ন তেওঁৰ পৰা আহিব পাৰে 29 Which one is the largest district in Assam by area wise মাটিকালি বা আয়তনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ জিলাখনৰ নাম সুধিছে আয়তনৰ ক্ষেত্ৰত আটাইতকৈ লাৰ্জেষ্ট ডিস্ট্ৰিক্টখন হৈছে কাৰ্বি আংলং লাৰ্জেষ্ট ডিস্ট্ৰিক্ট ইন আসাম আৰু আটাইতকৈ সৰুখনৰ নাম আপোনালোকে নিশ্চয় জানে সৰুখনৰ নাম হৈছে সাউথ চালমাৰা মানকাছাৰ 30 In which district গৰমপানী ৱাইল্ডলাইফ চেংচুৰী is located গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত চাৰিখন ডিস্ট্ৰিক্ট দি আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং ডিস্ট্ৰিক্টত গৰমপানী ৱাইল্ডলাইফ চেংচুৰী অৱস্থিত In which year National Games was held in Assam? National Games অসমত কেতিয়া অনুষ্ঠিত কৰা হৈছিল নিশ্চয় জানে আপোনালোকে 2007 চনত এটো খেলৰ জগতৰ এটা প্ৰশ্ন ইম্পৰ্টেন্ট প্ৰশ্ন 2007 চনত প্ৰথমবাৰৰ বাবে National Games অসমত অনুষ্ঠিত কৰা হৈছিল Question number 32 Gibbon Wildlife Sanctuary ক'ত অৱস্থিত গিবন অভয়াৰণ্য ক'ত অৱস্থিত যোৰহাটত অৱস্থিত The Guwahati Tea Auction Center was established in the year. গুৱাহাটী যি চাহ নিলাম কেন্দ্ৰ আছে হেতু কিমান চনত স্থাপন কৰা হৈছিল বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1970 চনত আৰু গোটেই পৃথিৱীত গুৱাহাটী টি অকচন চেণ্টাৰৰ মানে চাহ নিলাম কেন্দ্ৰ হৈছে সৰ্বপ্ৰথম যিয়ে সৰ্বাধিক চাহ উৎপাদন আৰু নিলাম কৰিব পৰাৰ ভিতৰত গুৱাহাটী টি অকচন চেণ্টাৰটো গোটেই ৱৰ্ল্ডৰ ভিতৰত প্ৰথম Question number 34 Which town is also known as the Manchester of Assam তলৰ কোনখন চহৰক অসমৰ মানচেষ্টাৰ সিটি বুলি জনা যায় চাৰিটা অপচন আছে ভিতৰত শুদ্ধ অপচনটো হৈছে শুৱালকুছি চহৰখনক অসমৰ মানচেষ্টাৰ বুলি জনা যায় Question number 35 ত সুধিছে The Brahmaputra Cracker and Polymer Limited Industry is located at ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ কোম্পানীটো তথা উদ্যোগটো ক'ত অৱস্থিত সমুকে যাক BCPL বুলি কোৱা হয় BCPL ক'ত অৱস্থিত যদি শৰ্টকে আহে BCPL অৱস্থিত হৈছে লেপেটকটাত
Which city of Assam has the largest dry fish market of Asia? এছিয়াৰ ভিতৰতে অসমৰ এনেকুৱা এখন বজাৰ আছে য'ত সৰ্বাধিক শুকান মাছৰ ব্যৱসায় হয় আৰু সেই বজাৰখন অৱস্থিত হৈছে জাগিৰোডত জাগিৰোড হৈছে ইয়াৰ শুদ্ধ উত্তৰ 37 question Guwahati University was established in the year গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল 26 জানুৱাৰী 1948 চনত গুৱাহাটী ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰা হৈছিল Question number 38 সুধিছে who was the first vice chancellor of Guwahati University গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ কোন আছিল চাৰিটা অপচন আছে ভিতৰত শুদ্ধ অপচনটো হৈছে কৃষ্ণকান্ত সন্দিকৈ কৃষ্ণকান্ত সন্দিকৈ was the first vice chancellor of Guwahati University Number 39 পলিটিকেলৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেন্সি ইন আসাম অসমৰ লোকসভাৰ সংখ্যা কিমান লোকসভাৰ আসনৰ সংখ্যা কিমান এটা হৈছে 14খন অসম লোকসভাৰ আসন হৈছে টোটেল 14খন মনত ৰাখি থব আৰু লোকসভাৰ যদি আমি কথা ক'বলৈ যাওঁ লোকসভা হৈছে নিম্ন সদন বা নিম্ন কক্ষ বুলি কোৱা হয় আৰু ইয়াৰ সদস্যসকলৰ প্ৰতিজনকে একোজনক সাংসদ বুলি কোৱা হয় আৰু টোটেল নাম্বাৰ হৈছে ইয়াৰ 14খন Question number 40 Shilabhadra was the pen name of which famous Assamese writer শিলভদ্ৰ নামেৰে তলৰ কোনজন অসমীয়া ব্যক্তিক জনা যায় বা শিলভদ্ৰ তলৰ কোনজন অসমীয়া সাহিত্যিকৰ ছদ্মনাম পেন নেম মানে হৈছে ছদ্মনাম চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰীক অসমীয়া সাহিত্যত শিলভদ্ৰ নামেৰে জনা যায় ৰেৱতী মোহন দত্ত চৌধুৰীয়ে ৰিভা নুইংকল আৰু অন্যান্য গল্প নামেৰে এখন গ্ৰন্থ লিখিছিল তাৰ উপৰিও মধুপুৰ বহুদূৰ ইত্যাদি বহুতো গল্প উপন্যাসেৰে অসমীয়া সেই সময়ৰ ৰামধেনু যুগৰ সাহিত্যক সমৃদ্ধ কৰিছিল পৰৱৰ্তী প্ৰশ্নটোত আছে নামঘোষা was written by নামঘোষা কোনে লিখিছিল নামঘোষাৰ ৰচক হৈছে মাধৱদেৱ মহাপুৰুষ মাধৱদেৱে নামঘোষা লিখিছিল নামঘোষাক আন এটা নামেৰে জনা যায় সেই নামটো হৈছে হেজাৰী ঘোষা কিয়নো নামঘোষাখনত সম্পূৰ্ণ 1001টা ঘোষা আছে সেইদেখি নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয় আৰু মহাপুৰুষ মাধৱদেৱৰ অক্ষয় কীৰ্তি হৈছে নামঘোষা যেনেকৈ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন জনা যায় নামঘোষা হৈছে মাধৱদেৱৰ Question number 42 হালধীয়া চৰায়ে বাওধান খাই won the National Film Award for Best Feature Film in the year হালধীয়া চৰায়ে বাওধান খাই হোমেন বৰগোহাঁইৰ এখন বিখ্যাত উপন্যাস সেই উপন্যাসখনক সম্বল কৰি পিনে এখন চিত্ৰ নিৰ্মাণ কৰা হৈছিল যিখনে নেশ্যনেল ফিল্ম এৱাৰ্ড ৰাষ্ট্ৰীয় বোলছবি যি বঁটা আছিলে পদক আছিলে সেই বঁটা পাবলৈ সক্ষম হৈছিল কিমান চনত পাইছিল চনটো সুধিছে সেইটো হৈছে 1988 চনত 1988ত Question number 43 The film হালধীয়া চৰায়ে বাওধান খাই was directed by হালধীয়া চৰায়ে বাওধান খাই এই এখন উপন্যাস আছিল লিখিছিলে হোমেন বৰগোহাঁয়ে এখনক যেতিয়া চিনেমা ৰূপ দিয়া হৈছিল তেতিয়া পৰিচালনা কোনে কৰিছিল সেই পৰিচালকজনৰ নাম সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাহ্নু বৰুৱা মনত ৰাখি দিব অসমীয়া বোলছবি জগতৰ এটা বিখ্যাত নাম জাহ্নু বৰুৱাই বহুকেইখন চিনেমা সফল চিনেমা পৰিচালনা কৰিছে তাৰ ভিতৰত এখন অন্যতম হৈছে হোমেন বৰগোহাঁইৰ হালধীয়া চৰায়ে বাওধান খাই Question number 44 How much percentage of the Indian land mass is covered by the state of Assam অসমৰ কিমান শতাংশ লেণ্ড মাছে ভাৰতৰ অসমৰ কিমান শতাংশ লেণ্ড মাছে ভাৰতৰ গোটেই লেণ্ড মাছটো কভাৰ কৰি আছে ইয়াৰ পাৰ্চেন্টেজটো হৈছে 2.3% 2.39 শতাংশ Which language is used by Shankardev written বৰগীত শংকৰদেৱে বৰগীতসমূহ লিখোঁতে কি ভাষা ব্যৱহাৰ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰজাৱলী শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতসমূহকে বৰগীত বুলি কোৱা হয় আৰু সেই বৰগীতসমূহ তেওঁলোকে ব্ৰজাৱলী ভাষাত লিখিছিল ব্ৰজাৱলী ভাষা হৈছে অসমীয়া আৰু মৈথিলী ভাষাৰ মিশ্ৰিত এটা ৰূপ অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণত উদ্ভৱ হোৱা এটা ভাষা হৈছে ব্ৰজাৱলী Question number 46 ত সুধিছে The literacy rate of Assam according to 2011 census is অসমৰ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰৰ শতাংশ কিমান এইটো শুদ্ধ উত্তৰটো হৈছে 72.19% 72.19 শতাংশ হৈছে 2011 চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিতৰ হাৰ
When the uprising of পথৰুঘাট took place, পথৰুঘাটৰ যুদ্ধ কিমান চনত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1894 চনত বা খ্ৰীষ্টাব্দত পথৰুঘাটৰ যুদ্ধ সংঘটিত হৈছিল। এইটো ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, গতিকে আপোনালোকে এইবোৰ নোট ডাউন কৰি যাব। কুৱেশ্যন নম্বৰ 48 সুধিছে, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট? ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? চাৰিটা অপশ্যন আছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে তৰুণৰাম ফুকন। স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট আছিল। দ্য টেৰাকোটা ইণ্ডাষ্ট্ৰি ইজ লোকেটেড ইন। টেৰাকোটা এটা বিখ্যাত উদ্যোগ অসমৰ কোনখন জিলাত অৱস্থিত? এই অপশ্যনটো হৈছে ধুবুৰী। ধুবুৰী জিলাত টেৰাকোটা উদ্যোগটো অৱস্থিত। কুৱেশ্যন নম্বৰ 50 সোধা হৈছে, দ্য আহোম কিংডম ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ। আহোমৰ যি শাসনকাল হৈছিল 600 বছৰ ধৰি, তাক প্ৰথমতে কিমান চনত অসমত স্থাপন কৰা হৈছিল? আহোম কিংডম এষ্টাব্লিছ কৰা হৈছিল, সেইটো হৈছে 1228 চনত। 1228 চনত আহোম কিংডম বা আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল। 51টো আপোনালোকৰ মাজলৈ এৰি থৈ গৈছোঁ। দ্য শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ। চাৰিটা অপশ্যন আছে। কাৰ শাসনকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? চাৰিটা অপশ্যন আছে, ইয়াৰ ভিতৰত যিকোনো এটা অপশ্যন শুদ্ধ। আপোনালোকে কমেণ্ট কৰি শুদ্ধ উত্তৰটো জনাবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'সমূহৰ পৰা কিবা এটা উপকৃত হৈছে বুলি ভাবিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু বিশেষকৈ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, যাতে মই উৎসাহ পাই এনেদৰে আগুৱাই যাব পাৰোঁ। পুনৰ অন্য এটি ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ আশাৰে আপোনালোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই যাওক। মই যিমান দূৰ পাৰোঁ আপোনালোকৰ লগত যিমানখিনি তথ্য দিব পাৰোঁ পৰীক্ষাত আহিব পৰা সম্ভাৱ্য সকলোখিনি দি যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।